हेलो स्टूडेंट्स তোমালোকৰ কি খবৰ আশা কৰো তোমালোকে ভালে আছা আজিৰ এই ভিডিওটো ৰিক্ত সংহতি সক্ষম সংহতি অক্ষম সংহতি আৰু সমান সংহতিৰ বিষয়ে আলোচনা কৰিম লগতে অনুশীলনী 1.2 ৰ পৰা কেইটামান প্ৰশ্নৰ সমাধান কৰিম আহা আমি পলম নকৰি ৰিক্ত সংহতিৰ বিষয়ে আলোচনা কৰো ৰিক্ত সংহতিক ইংৰাজীত দা এম্পটি সেট অৰ দা নাল সেট অৰ দা ভয়েড সেট বুলি কোৱা হয় ৰিক্ত সংহতিৰ বিষয়ে জানিবলৈ আমি তিনিটা উদাহৰণ লৈছো এক নম্বৰ উদাহৰণটো হল এ এটা সংহতি x ৰ সকলো সংহতি যাতে x হল বৰ্তমান দশম আৰু একাদশ উভয় শ্ৰেণীতে পঢ়ি থকা এজন ছাত্ৰ বৰ্তমান দশম আৰু একাদশ উভয় শ্ৰেণীতে পঢ়ি থকা এজন ছাত্ৰ এইটো সংহতি গঠন পদ্ধতিত দিয়া আছে ইয়াক আমি যদি তালিকা ভুক্তিকৰণ পদ্ধতিত লিখো তেতিয়াহলে আমি কি লিখিব লাগিব আমি সেকেন্ড ব্ৰেকেট দিবই লাগিব সেকেন্ড ব্ৰেকেটৰ ভিতৰত আমি ইয়াৰ উপাদানবোৰ আমি লিখিব লাগিব এনেকুৱা ছাত্ৰ আছে নেকি বৰ্তমান দশম আৰু একাদশ উভয় শ্ৰেণীতে পঢ়ি থকা এজন ছাত্ৰ এনেকুৱা ছাত্ৰ এজনো নাই গতিকে আমি ইয়াতে কোনো ধৰণৰ উপাদান লিখিব নোৱাৰিম এবাৰ চোৱা বি নম্বৰ 2 নম্বৰটো বি এটা সংহতি x ৰ সকলো সংহতি যাতে x এটা 2 ৰে বিভাজ্য অযুগ্ম স্বাভাৱিক সংখ্যা x এটা 2 ৰে বিভাজ্য অযুগ্ম স্বাভাৱিক সংখ্যা অযুগ্ম সংখ্যা 2 ৰে বিভাজ্য নহয় গতিকে 2 ৰে বিভাজ্য অযুগ্ম স্বাভাৱিক সংখ্যা এটাও নাই গতিকে ইয়াক যদি আমি তালিকা ভুক্তিকৰণ পদ্ধতিত লিখো আমি এনেভাবে লিখিব লাগিব এবাৰ চোৱা 3 নম্বৰটো c এটা সংহতি x ৰ সকলো সংহতি সাজদাত বা যাতে x এটা স্বাভাৱিক সংখ্যা আৰু 2 x 3 2তকে ডাঙৰ আৰু 3তকে সৰু স্বাভাৱিক সংখ্যা 2তকে ডাঙৰ আৰু 3তকে সৰু স্বাভাৱিক সংখ্যা এটাও নাই গতিকে ইয়াক যদি আমি তালিকা ভুক্তিকৰণ পদ্ধতিত লিখো অকল আমি কি ব্ৰেকেট দিম ইয়াৰ ভিতৰত কোনো ধৰণৰ উপাদান নাই গতিকে এনেকুৱা ধৰণৰ সংহতিক ৰিক্ত সংহতি বুলি কোৱা হয় তে ৰিক্ত সংহতিৰ যদি আমি সংজ্ঞা দিও তেতিয়াহলে কি সংজ্ঞাটো আমি এনে ধৰণে দিব পাৰিম যি সংহতিৰ এটাও উপাদান নাথাকে এই সংহতি ৰিক্ত সংহতি বোলা হয় ইয়াক অকল দ্বিতীয় বন্ধনী ইয়াৰ ভিতৰত কোনো মৌলিক উপাদান থাকে ইয়াক এটো বা গ্ৰীক এলফাবেট ফাইৰে বুজোৱা হয় ইয়াক অকল দ্বিতীয় বন্ধনী ইয়াৰ ভিতৰত কোনো উপাদান নাথাকে বা ফাইৰে বুজোৱা হয় সক্ষম সংহতিক ইংৰাজীত ফাইনাইট সেট বুলি কোৱা হয় আৰু অসীম সংহতিক ইংৰাজীত ইনফাইনাইট সেট বুলি কোৱা হয় আমি ইয়াত সক্ষম আৰু অসীম সংহতিৰ বিষয়ে জানিবলৈ আমি চাৰিটা উদাহৰণ লৈছো এক নম্বৰ উদাহৰণ এটা সংহতি আৰু এই সংহতিটোত 1 ৰ পৰা 10 লৈকে এই 10টা উপাদান আছে বি 2 নম্বৰ এটা বি এটা সংহতি লৈছো সংহতিৰ বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন অংশত বাস কৰা মানুহ সি এটা সংহতি লৈছো 3 নম্বৰ এটা সংহতি সি 1 2 3 4 5 ডট অৰ্থাৎ অসীমলৈকে আছে ইয়াতে ডি এটা সংহতি লৈছো ডিটো এটা উপাদান নাই তাৰ দুটা ৰিক্ত সংহতি এতিয়া চোৱা আমাক যদি সোধা হয় যে এই সংহতিটোত কিমানটা উপাদান আছে নাম্বাৰ অফ এ অৰ্থাৎ এই সংহতিটোত কিমানটা উপাদান আছে 1 ৰ পৰা 10 লৈকে আছে গতিকে 10টা আছে বি যদি সোধা হয় নাম্বাৰ অফ বি বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন অংশত বাস কৰা মানুহ 138 কোটিতকৈ বেছি যে আমি ধৰি ললো 138 কোটি এইটো চোৱা সি সংহতিত কিমানটা মৌল আছে যদি উপাদান আছে সোধা হয় সি সংহতিত নাম্বাৰ অফ সি আমি কিমানটা উপাদান আছে আমি এটা ক'ব লাগিব কাৰণ এটা অসীম সংখ্যক উপাদান আছে নাম্বাৰ অফ ডি অৰ্থাৎ ডি সংহতিটোত কিমানটা উপাদান আছে নাম্বাৰ অফ ডি কিমান হ'ব নাম্বাৰ অফ ডি ইকুৱেল টু 0 হ'ব অৰ্থাৎ এইটো চোৱা নাম্বাৰ অফ এ 10টা উপাদান আছে নাম্বাৰ অফ বি 138 কোটি বা ততোধিক উপাদান আছে আমি ধৰি লৈছো 138 কোটি উপাদান আছে আৰু নাম্বাৰ অফ বি
শূন্যটা উপাদান আছে আৰু নাম্বাৰ অফ সিট অসীম সংখ্যক উপাদান আছে এটা স্যার ৰিক্ত সংহতি বা নিৰ্দিষ্ট সংখ্যক উপাদান থকা সংহতিক সসীম সংহতি বোলা হয় সসীম সংহতি বোলা হয় অন্যথা অসীম সংহতি বোলা হয় ইয়াতে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এটা সসীম সংহতিৰ উদাহৰণ আৰু 3 নম্বৰটো অসীম সংহতিৰ উদাহৰণ কাৰণ একত 10টা উপাদান আছে 2ত 138 কোটি উপাদান আছে 4ত শূন্যটা উপাদান আছে ঠিক এইকেইটা 1 আৰু 2 এটা নিৰ্দিষ্ট সংখ্যক উপাদান আছে আৰু 4টো ৰিক্ত সংহতি গতিকে ৰিক্ত সংহতি বা নিৰ্দিষ্ট সংখ্যক উপাদান থকা সংহতি যেটো সসীম সংহতি বোলা হয় গতিকে 1 আৰু 1 2 আৰু 4 এইকেইটা সসীম সংহতিৰ উদাহৰণ আৰু অন্যথা অৰ্থাৎ অনিৰ্দিষ্ট সংখ্যক উপাদান থাকিলে তাক অসীম সংহতি বুলি কোৱা হয় ইয়াতে 3 নম্বৰটো অসীম সংহতিৰ উদাহৰণ সমান সংহতিক ইংৰাজীত ইকুৱেল সেট বুলি কোৱা হয় সমান সংহতিৰ বিষয়ে জানিবলৈ আমি কেইটামান উদাহৰণ লৈছো A এটা সংহতি লৈছো B এটা সংহতি লৈছো C এটা সংহতি লৈছো D এটা সংহতি লৈছো A আৰু B সংহতি দুটা যদি লক্ষ্য কৰো তেতিয়া হলে আমি দেখা পাও A সংহতিটোত যেকেটা উপাদান আছে B সংহতিটোত সেই একেইটাই উপাদান আছে C সংহতিটো দিয়া আছে x ৰ সকলো সংহতি যাতে x এটা 6তকৈ সৰু মৌলিক সংখ্যা 6তকৈ সৰু মৌলিক সংখ্যা এটা কি আছিল 2 আছিল 3 আছিল আৰু 5 আছিল D টোত দিয়া আছে x ৰ সকলো সংহতি যাতে x এটা 30ৰ মৌলিক উৎপাদক 30ৰ মৌলিক উৎপাদক আমি 30ক ছুটিকৰণ কৰি দিলে পাই যাম 2 ৰে 30ক 15 বাৰ আৰু 3 ৰে 5 বাৰ 30ৰ মৌলিক উৎপাদক কি 2 পূৰণ 3 পূৰণ 5 অৰ্থাৎ মৌলিক উৎপাদক এটা কি আছে 2 3 আৰু 5 এটা আমি যদি ভালদৰে লক্ষ্য কৰো তেতিয়া হলে দেখা পাম C সংহতিটোত যেকেটা উপাদান আছে D সংহতিটোত সেইকেটা উপাদান আছে তে A আৰু B সমান সংহতি বুলি কম C আৰু D সমান সংহতি বুলি কম অৰ্থাৎ দুটা সংহতি সমান সংহতি বুলি কোৱা হয় যদি সংহতি দুটা উপাদান কেইটা একে হয় দুটা সংহতি সমান সংহতি বোলা হয় যদি সংহতি দুটাত থকা উপাদানবোৰ একে হয় দুটা সংহতিক সমান সংহতি বোলা হয় যদি সংহতি দুটাত থকা উপাদানবোৰ একে হয় ইয়াতে A আৰু B সমান সংহতিক আমি এনেকৈ লিখিব A আৰু B A সংহতিত যেকেটা উপাদান আছে B সংহতিত সেইকেটা উপাদান আছে গতিকে A আৰু B ক আমি সমান সংহতি বুলি ক'ব পাৰিম ঠিক তেনেকৈ C আৰু D ক আমি সমান সংহতি বুলি ক'ব পাৰিম C ত যেকেটা উপাদান আছে D ত সেইকেটা উপাদান আছে এবাৰ আমি অনুশীলনী 1.2 থকা প্ৰশ্নসমূহ সমাধান কৰো অনুশীলনী 1.2 এক নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনবোৰ ৰিক্ত সংহতিৰ উদাহৰণ ইয়াতে 4টা উদাহৰণ দিয়া আছে 4টা উদাহৰণৰ ভিতৰত কোনটো ৰিক্ত সংহতিৰ উদাহৰণ ৰিক্ত সংহতি হ'বলৈ সেই সংহতিটোত এটা উপাদান থাকিব নালাগিব ইয়াতে চোৱা এক নম্বৰত চোৱা 2 ৰে বিভাজ্য সকলো অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি ইয়াতে এনেকা 2 ৰে বিভাজ্য অযুগ্ম সংখ্যা এটাও নাই গতিকে এই সংহতিটো হ'ব
কি হ'ব এইটো ফাই হ'ব বা আমি এনেকৈ লিখিম ঠিক এইটো এটা ৰিক্ত সংহতি 2 নম্বৰত যুগ্ম মৌলিক সংখ্যাৰ সংহতি যুগ্ম মৌলিক সংখ্যা এটা কি আছে 2টো এটা যুগ্ম মৌলিক সংখ্যা গতিকে এইটো এটা ৰিক্ত সংহতিৰ উদাহৰণ এইটো এটা একক সংহতিৰ উদাহৰণ 3 নম্বৰটো সকলো x ৰ সকলো সংহতি যাতে x এটা স্বাভাৱিক সংখ্যা আৰু x এটা স্বাভাৱিক সংখ্যা দিয়া আছে 5তকৈ সৰু আৰু 7তকৈ ডাঙৰ 5তকৈ সৰু আৰু 7তকৈ ডাঙৰ এনেকুৱা স্বাভাৱিক সংখ্যা আছে নেকি নাই এটাই সংখ্যা আৰু আছে মানে এটাই সংখ্যা হেতু এটাই স্বাভাৱিক সংখ্যা হেতু 5তকৈ সৰু হ'ব লাগিব 7তকৈ ডাঙৰ হ'ব লাগিব এনেকুৱা স্বাভাৱিক সংখ্যা এটাও নাই গতিকে 5তকৈ সৰু আৰু 7তকৈ ডাঙৰ সংখ্যাটো কি হ'ব 5তকৈ সৰু আৰু 7তকৈ ডাঙৰ এনেকুৱা স্বাভাৱিক সংখ্যা এটাও নাই গতিকে এইটো ৰিক্ত সংহতি এবাৰ 4 নম্বৰত দিয়া আছে y ৰ সকলো সংহতি যাতে y হল যিকোনো দুডাল সমান্তৰাল ৰেখাত থকা এটা উমৈহতীয়া বিন্দু দুডাল ৰেখা সমান্তৰাল হিচাপে আছে সমান্তৰাল ৰেখা এই সমান্তৰাল ৰেখাৰ এটা কমন বিন্দু আছে নেকি যদি ৰেখা দুডালে কটাকটি নকৰে তেতিয়া হলে এটাও কমন বিন্দু বা উমৈহতীয়া বিন্দু নাথাকে গতিকে ইয়াতো তেনেকুৱা এটাও বিন্দু নাই গতিকে এইটো এটা ৰিক্ত সংহতিৰ উদাহৰণ গতিকে ইয়াতে আমি কি পালো কোনটো কোনটো ৰিক্ত সংহতি 1 নম্বৰটো পালো 3 নম্বৰটো পালো 4 নম্বৰ এই তিনিটা ৰিক্ত সংহতিৰ উদাহৰণ এবাৰ আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনবোৰ সংহতি সসীম কোনবোৰ অসীম ইয়াতে 5টা প্ৰশ্ন দিয়া আছে ইয়াৰ পৰা আমি সসীম আৰু অসীম কোনকেইটা সংহতি আমি বাছনি কৰিব লাগে বছৰৰ মাহবোৰৰ সংহতি এটা চোৱা যদি নিৰ্দিষ্ট সংখ্যক উপাদান বা ৰিক্ত সংহতি হয় সেইটো সসীম সংহতি হ'ব আৰু যদি অনিৰ্দিষ্ট সংখ্যক উপাদান হয় তেতিয়াহ'লে এটো অসীম সংহতি হয় এটা চোৱা ইয়াতে বছৰৰ মাহবোৰৰ সংহতি বছৰ এটা বছৰত 12টা মাহ থাকে গতিকে এটো নিৰ্দিষ্ট সংখ্যক উপাদান আছে গতিকে এইটো হ'ব সসীম সংহতি এইটো অসীম সংহতি এসা ইয়াতে 2 নম্বৰত দিয়া আছে 1 2 3 ডট 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 তিনিটা ডট দিয়া থাকিলে অসীমলৈকে আছে গতিকে এইটো ইয়াতে অসীম সংখ্যক উপাদান আছে এই সংহতিটোত গতিকে এইটো অসীম সংহতি এইটো অসীম সংহতি এইটো 3 নম্বৰত দিয়া আছে 1 2 3 ডট 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 কিন্তু ইয়াতে কি দিয়া আছে 99 100 অৰ্থাৎ 1 ৰ পৰা 100 লৈকে আছে এই সংহতিটোত 100টা উপাদান আছে গতিকে এইটো নিৰ্দিষ্ট সংখ্যক উপাদান আছে নিৰ্দিষ্ট সংখ্যক উপাদান থকাৰ কাৰণে এইটো সসীম সংহতি ইয়াতে তোমালোকে 4 আৰু 5 নম্বৰ এই দুটা তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল এই দুটা তোমালোকে নিজে কৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ৰিক্ত সংহতি সসীম সংহতি অসীম সংহতি আৰু সমান সংহতিৰ বিষয়ে আলোচনা কৰাৰ লগতে অনুশীলনী 1.2 ৰ পৰা 1 আৰু 2 নং প্ৰশ্ন দুটাৰ সমাধান কৰিলো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো থ্যাংক ইউ